গুড মৰ্নিং বন্ধুসকল, আজি আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল আমি GST পৰ্টেলত কেনেকৈ আমাৰ লেট ফিজ পে'মেণ্ট কৰিম। সেই বিষয়ে জানিবলৈ হ'লে ভিডিঅ'টোক আগলৈ চাই থাকক। তাৰ বাবে আমি GST পৰ্টেলত যাব লাগিব, যিটো আমাৰ ৱেবছাইটটো www.gst.gov.in। তাত গৈ আমি ছাৰ্ভিচ অপশ্যনত যাব লাগিব। ছাৰ্ভিচত গৈ পেলাই পে'মেণ্ট অপশ্যনত যাব লাগিব। পে'মেণ্টত গৈ ক্ৰিয়েট চালান কৰিব লাগিব। তাত আমাৰ GST নম্বৰটো টাইপ কৰি দিব লাগিব। GST নম্বৰটো আপুনি টাইপ কৰি দিলে, তাত টাইপ কৰি দিয়াৰ পিছতে আপোনাৰ তলত থকা কেপচাটো টাইপ কৰি দিব। তাৰ প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ লগে লগে এখন GST চালান আপোনাৰ সন্মুখত আহিব। তাত থাকে টেক্স, ইণ্টাৰেষ্ট, পেনাল্টি, ফিজ। এতিয়া আমাৰ টেক্স আৰু ইণ্টাৰেষ্ট একো দিবলগীয়া নাই, যিহেতু আমাৰ লেট ফিজ দিবলগীয়া আছে। লেট ফিজবোৰ সাধাৰণতে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকিলে দুটা ভাগত দিব লাগে। যদি আপোনাৰ লেট ফিজ লাগি আছে 500 টকা, তেতিয়া 250 দিব লাগিব CGSTত আৰু 250 দিব লাগিব SGSTত। এতিয়া আমাৰ লেট ফিজ লাগি আছে 240 টকা, সেইকাৰণে 120 টকা দিছোঁ CGSTত আৰু 120 টকা দিছোঁ SGSTত। এতিয়া তাৰপিছত আমি পে'মেণ্ট অপশ্যনটো চিলেক্ট কৰিব লাগিব। পে'মেণ্ট অপশ্যনটো চিলেক্ট কৰিবৰ কাৰণে ডাইৰেক্ট অনলাইন পে'মেণ্ট কৰিব হ'লে আপোনালোকে চিলেক্ট কৰিব লাগিব পে'মেণ্ট অপশ্যনটো। যদি আপোনালোকে অফলাইন পে'মেণ্ট কৰিব বিচাৰে, তেতিয়া NEFT বা RTGS চিলেক্ট কৰি ল'লেও হ'ব। তেতিয়া আপুনি চেক পে'মেণ্টটো গৈ বেংকত কৰিব পাৰে। যিহেতু আজি আমি আপোনাক ট্ৰেইনিং দিব বিচাৰিছোঁ অনলাইন GST পে'মেণ্ট কেনেদৰে কৰিব। তাৰ কাৰণে আপুনি পে'মেণ্ট অপশ্যনটো চিলেক্ট কৰিলে। তাত গৈ আপুনি জেনেৰেট চালান অপশ্যনটোত ক্লিক কৰিলে। জেনেৰেট চালান অপশ্যনটো ক্লিক কৰাৰ লগে লগে আকৌ আপোনাৰ GST নম্বৰটো এবাৰ বিচাৰিছে যে কনফাৰ্ম কৰিছে আপুনি বেলেগ কাৰোবাৰ বিহেভত GST পে'মেণ্ট কৰিছে নেকি, সেইটো জানিবৰ কাৰণে আপোনাৰ GST নম্বৰটো আকৌ এবাৰ বিচাৰিছে। তেতিয়া আপুনি GST নম্বৰটো আকৌ আপুনি তাত টাইপ কৰি দিব লাগিব। টাইপ কৰি দিয়াৰ লগে লগে এই GST নম্বৰ চাই যদি আছে নম্বৰটো চাই ল'লে, চাই কৰি পেলাই 18 টাইপ কৰোঁতে GST নম্বৰটো ভালদৰে চাই কনফাৰ্ম কৰি ল'ব। প্ৰচিডত ক্লিক কৰিলে। প্ৰচিড কৰাৰ লগে লগে আপোনাৰ চালানখন জেনেৰেট হৈ গ'ল। তাৰপিছত আপুনি ইয়াত যোনটো তলত লিখা আছে নেট বেংকিং অপশ্যনটো ক্লিক কৰিব। নেট বেংকিঙত ক্লিক কৰাৰ লগে লগে টাৰ্মছ এণ্ড কণ্ডিশ্যনত ইয়াতো ক্লিক কৰিব, চিলেক্ট কৰিব। আপোনাৰ সন্মুখত বেংকখিনি আহি যাব। এইখিনি হ'ল আপোনাৰ বেংক, যিখিনি বেংকৰ জৰিয়তে আপুনি নেট বেংকিং ছিষ্টেমৰ জৰিয়তে GST লেট ফিজ বা GST অনলাইন পে'মেণ্ট কৰিব পাৰিব। ইয়াত আপোনাৰ নিৰ্দিষ্ট বেংকটো চিলেক্ট কৰি ল'ব। ইয়াৰ পৰা চিলেক্ট কৰি সেই বেংকটো ক্লিক কৰি আগলৈ প্ৰচিড কৰি দিব। তাৰ পৰা আপোনাক লৈ যাব GST পে'মেণ্টৰ কাৰণে যোনটো বেংকৰ ৱেবছাইট, বেংকৰ লগইন পেজত লৈ যাব। বেংকৰ লগইন পেজটো আপোনাৰ পাৰ্চনেল বেংকিং হ'লে পাৰ্চনেল বেংকিং চেক কৰিব বা কৰ্পৰেট হ'লে কৰ্পৰেট চিলেক্ট কৰি ল'ব। কাৰোবাৰ ৰিটেইল ইউজাৰ বুলি আহে, কাৰোবাৰ কৰ্পৰেট ইউজাৰ বুলি আহে। তাৰপিছত নিজৰ ইউজাৰ ID পাছৱৰ্ড টাইপ কৰি দিব। ইয়াত আপোনাৰ চিলেকশ্যন কৰোঁতে ভালদৰে চিলেক্ট কৰি ল'ব, যাতে আপোনাৰ কৰ্পৰেট আৰু পাৰ্চনেলৰ মাজত খেলি মেলি নালাগে। যদি কৰ্পৰেট আৰু পাৰ্চনেলৰ মাজত খেলি মেলি লাগে, আপোনাৰ ইউজাৰ ID পাছৱৰ্ড ইনভেলিড বুলিও ক'ব পাৰে। যেতিয়া আপোনাৰ লগ ইন হৈ যাব, তেতিয়া আপোনাৰ বেংকৰ ভিতৰৰ ফালে ৱেবছাইট গুচি যাব। তাত আপোনাৰ ইয়াত শ্ব' কৰিব এমাউণ্টটো এবাৰ ক্ৰছ চেক কৰি ল'ব। যিটো এমাউণ্ট আপুনি একচুৱেলি দিবলগীয়া আছে, এমাউণ্টটো ইকুৱেলি হৈছেনে আৰু GST নম্বৰটো এবাৰ চাই কনফাৰ্ম কৰি ল'ব। দুইটা বস্তু যদি আপোনাৰ কনফাৰ্ম হয়, তেতিয়া আপুনি কনফাৰ্ম অপশ্যনত ক্লিক কৰি দিব। আকৌ এবাৰ কনফাৰ্মেশ্যন বিচাৰিব, দুবাৰ কনফাৰ্ম অপশ্যনত ক্লিক কৰি দিলে। ক্লিক কৰাৰ লগে লগে আপোনাৰ পে'মেণ্ট ছাকচেছফুল বুলি দেখাই দিব। তাৰপিছত আপুনি কিছু সময় প্ৰতীক্ষা কৰিব লাগিব। তাৰপিছত আপোনাৰ যিটো GST পে'মেণ্ট কৰিলে, সেই পে'মেণ্টটো অট'মেটিকেলি পৰ্টেলত সোমাই যাব, যাৰ লগে লগে আপোনালৈ এটা মেছেজ গুচি আহিব।
যেতিয়া আপুনি মেছেজ আহিব তেতিয়া আপুনি নিজৰ লেট ফিজ পে'মেণ্ট হৈছে বুলি গম পাই যাব। আজিলৈ আমাৰ ভিডিঅ'টোত ইমানেই। আপোনালোকে চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আগলৈ আমাৰ লগত কণ্টিনিউ থাকিব। থেংক ইউ।